চালি নথকা ঘৰত চালি লাগিবলৈ গৈ আছে মানে কেইদিনমানৰ আগত ঘৰ এখন আপোনালোকক দেখুৱাইছিলোঁ যোনখন ঘৰত ওপৰত চালিয়ে নাছিল আৰু ঘৰৰ অৱস্থা খুবেই বেয়া হৈ আছিল। যিসকলে মোৰ আগৰ ব্লগটো চোৱা নাই মই কৈ দিছোঁ, সৰুভাৱে কৈ দিছোঁ, তেওঁলোকৰ ঘৰৰ ওপৰত চালিয়ে নাই। সেইকাৰণে বৰষুণ দিলে তেওঁলোকে ঘৰৰ পৰা আহি এই লেট্ৰিনটোত থাকিবলগীয়া হয়, থিয় হৈ থাকে। এইফালে দেখিছে নাই চাউল ৰাখি দিছে, চাউল মিঠাতেল। এইফালে দেখিছে বেৰু কেনেকুৱা অৱস্থা হৈ গৈছিলে। এইটো হৈছে পাকঘৰ। তেনেকৈ নিজৰ জীৱন তেওঁলোকে পাৰ কৰি আছিলে। কিন্তু কেইদিনমানৰ পাছত তেওঁলোকে ধৰক ভালকৈ ৰাতি নিজৰ ঘৰত থাকিবলৈ পাৰিব। বৰষুণ দিলে বুলি ক'লে লেট্ৰিনলৈ যাবলগীয়া অৱস্থা নহ'ব, যেতিয়াই ওপৰত টিনপাত লাগি যাব। বেৰখিনি নহয় কৰি মেলি শেষ হৈ গ'ল আৰু এতিয়া অকল লগাবলৈ বাকী আছে, মানে বান্ধিবলৈ বাকী আছে। চাৰিওফালে 4খনকৈ নতুন নতুন বেৰখিনি কেনেকুৱা বনাইছে মোক এবাৰ জনাবচোন বাৰু। এবাৰ চাই লওক ডিজাইনটো কেনেকৈ তেওঁলোকে বনাইছে, ভাল বনাইছে বেয়া বনাইছে আপোনালোকে মোক কমেণ্ট কৰিব। বেৰৰ কাম যিহেতু শেষ হ'বলৈ গৈ